জয় আই অসম। আই মাতৃক শ্ৰদ্ধা জনাবলৈ হলে ভক্তিভাৱে শ্ৰদ্ধা জ্ঞাপন কৰিব লাগিব। মই সকলোকে অসমীয়া আই শ্ৰীচৰণত গভীৰ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে মোৰ সৈতে এই শ্লোগানত অংশগ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছো। জয় আই অসম, জয় আই অসম, জয় আই অসম। আজি সভাখনত সমবেত হোৱা পৰম শ্ৰদ্ধাৰ ৰাইজ, আজি মঞ্চত মোৰ সৈতে উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভাপতি, নগাঁও লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ পৰম শ্ৰদ্ধাৰ ৰাজেন গোহাঁই ডাঙৰীয়া, যোৰহাট লোকসভা সমষ্টিৰ মাননীয় সাংসদ যুৱ নেতা আৰু এই অনুষ্ঠানৰ প্ৰধান উদ্যোক্তা কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া, আগন্তুক নিৰ্বাচনৰ পৰিচালনা সমিতিৰ মাননীয় আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম কাৰ্যনিৰ্বাহকৰ সদস্য তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, যোৰহাট জিলা সমিতিৰ মাননীয় সভাপতি ডাঙৰীয়া আৰু আজি এই মঞ্চত উপস্থিত থকা মাননীয় বিধায়কসকল, ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল, মৰ্চা কোষ সকলোৰে বিষয়ববীয়াসকল আৰু সমবেত মোৰ প্ৰিয় ভাৰতীয় জনতা পাৰ্টীৰ বুথ সমিতি, পঞ্চায়ত সমিতি, মণ্ডল সমিতি আৰু জিলা সমিতিৰ মাননীয় সতীৰ্থ প্ৰিয় সহকৰ্মীসকল আৰু স্থানীয় সাংবাদিক বন্ধুসকল, জয় জয়তী। আজি সভাখনত সমবেত হোৱা সমূহ ৰাইজলৈ মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু আমাৰ দুগৰাকী নিষ্ঠাৱান কৰ্মী, যিসকলৰ মহান ত্যাগী আজি দলৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তাক বিশেষভাৱে আজি শক্তিশালী কৰি তুলিছে। মাতৃভূমিৰ স্বাৰ্থত আত্মবলিদান দিয়া কুশল হাজৰিকা আৰু নাগেশ্বৰ পায়েঙক আজি সভাখনত মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আৰু অসমৰ জাতীয় শ্বহীদসকললৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, যিসকলৰ মহান ত্যাগে আজি অসমীয়া জাতিক বিশ্বৰ বুকুত মৰ্যাদা সহকাৰে থিয় হ'বলৈ আজি শক্তি প্ৰদান কৰিছে। পৰম শ্ৰদ্ধাৰ ৰাইজ, আজি আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু আশাৰে তিতাবৰ সমষ্টিলৈ আহিলো। সমগ্ৰ অসমৰ ৰাজপথৰ দাঁতিত ডাঙৰ ডাঙৰ বিজ্ঞাপনত মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ সেই মিচিকীয়া হাঁহি দেখি অসমৰ প্ৰতিজন ব্যক্তিৰ মনত এটি ভাৱনা সৃষ্টি হ'ল, আমি তিতাবৰলৈ যোৱা উচিত। 15 বছৰ বিকাশ আৰু বিশ্বাসৰ সন্দৰ্ভত জ্ঞান বুটলিবৰ বাবে। গতিকে তেনেধৰণে হেঁপাহে আজি আমাৰ কৰ্মকৰ্তাসকল তিতাবৰলৈ আহিল। ময়ো আহিছো, বহুত দিন অহা নাছিলো। মই ভাবিছো তৰুণ গগৈ ডাঙৰীয়া হয়তো 15 বছৰত ভাবিব নোৱাৰা বিকাশ সম্ভৱ কৰি তুলিছে। আৰু আমি গাড়ীৰে আহিলে ইমান দেখিবলৈ সৌভাগ্য নহ'ব। থিৰাং কৰিলো তিতাবৰলৈ যাওঁ, ৰাইজৰ চৰণত মূৰ দুৱাই আশীৰ্বাদ ল'ম আৰু বিকাশৰ প্ৰত্যক্ষদৰ্শী হ'ম, নহয়? আৰু তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰ তেখেতে প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰি কেনেধৰণে ৰাইজৰ মাজত তেখেতে বিশ্বাস প্ৰতিষ্ঠা কৰিলে, এই সন্দৰ্ভতো আমি জানিবলৈ সক্ষম হ'ম। কিন্তু আজি এই পদযাত্ৰা কৰি মই কিন্তু পৰনিন্দা নকৰো দেই। গুৰুজনাই কৈছে পৰনিন্দা মহাপাপ, কিন্তু যুক্তি আধাৰত জনসাধাৰণে কিছুমান কথা কোৱাটো বিচাৰে।
আমাৰো দায়িত্ব আছে। এই ৰাজ্যখনৰ বাবে, এই সমাজখনৰ বাবে আমিও ভূমিপুত্ৰ হিচাপে আমাৰ জাতীয় দায়িত্ব পালন কৰাৰ নিমিত্তে আমিও সংকল্পবদ্ধ, প্ৰতিজ্ঞাবদ্ধ। গতিকে আজি এইখন তিতাবৰলৈ আহি এটা কথা সকলোৱে প্ৰত্যক্ষ কৰিলে, তিতাবৰবাসী ৰাইজে আমাক জনালে যে প্ৰকৃতাৰ্থত এই 15 বছৰ বিকাশ আৰু বিশ্বাস তিতাবৰ সমষ্টিত প্ৰতিষ্ঠা নহল। ইয়াৰ প্ৰমাণ বহু আছে। ইয়াৰ প্ৰমাণ ৰাইজে ইতিমধ্যে তেখেতসকলৰ বক্তব্যৰ যোগেদি আমাক বিভিন্ন ধৰণৰ কাগজত লিখিতভাৱে আজি প্ৰদান কৰিছে। পানী যোগান সম্ভৱ নহল, আঁচনি ইয়াত তেখেতসকলে আৰম্ভ কৰিলে, কিন্তু পানী যোগান ধৰিব নোৱাৰিলে। খোৱা পানী এটোপাও তৰুণ গগৈ ডাঙৰীয়াই দিব নোৱাৰিলে। আৰু এই সমষ্টিৰ ৰাইজে কৈছে যে আমি এতিয়াও নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল। আৰু ৰাইজে এই কথাও কৈছে, এই মুহূৰ্তত তৰুণ গগৈ ডাঙৰীয়াই কেবিনেটত বহু মহকুমা নতুনকৈ গঠন কৰাৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু এইখন তিতাবৰত মহকুমা গঠন কৰাৰ নামত আজিকো পৰ্যন্ত মহকুমাৰ কাৰ্যালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ নহল। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, মই আৰু বেছি দীঘলীয়া নকৰো এই বিষয়টোত, কাৰণ মানুহে ভাবে তোমালোকে পৰৰ চৰ্চাই কৰি থাকিবা নে তোমালোকে ভৱিষ্যতে কি কৰিবা এই সন্দৰ্ভত কিবা এটা জনাবা। গতিকে মই ভাবো আগন্তুক দিনত আমাৰ বহুতখিনি কৰণীয় আছে। ভাৰতীয় জনতা পাৰ্টীয়ে গোটেই অসমখন অধ্যয়ন কৰি দেখিছে যে এইখন অসমৰ সম্পদ আছে আৰু সম্ভাৱনা আছে। গতিকে এইখন অসম পিছুৱাই থাকিব নোৱাৰে। 55 বছৰ শাসনত থাকি কংগ্ৰেছে এই সম্ভাৱনা আৰু সম্পদক ভাৰতবৰ্ষৰ মানচিত্ৰত লুকুৱাই ৰাখিলে, যাৰ ফলস্বৰূপে আমি পিছ পৰি থাকিব লগা হ'ল। কিন্তু এতিয়া নতুন চামটোৱে কৈছে সৰ্বদা আমি পিছুৱাই নাথাকো। আগন্তুক দিনত আমি ভাৰতবৰ্ষৰ প্ৰথম স্থান দখল কৰিব বিচাৰো। আৰু আপোনালোকে আগন্তুক দিনত কঠোৰ পৰিশ্ৰম কৰি অসমৰ খেতিয়ক ৰাইজক এই ক্ষেত্ৰত উদ্বুদ্ধ কৰিব লাগিব। যুৱক যুৱতীৰ দক্ষতাৰে আগন্তুক দিনত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিজক প্ৰতিষ্ঠা কৰিব লাগিব। এই কথা সম্ভৱ। কেৱল ইয়াৰ বাবে এটা শক্তিশালী জাতীয় চৰিত্ৰৰ প্ৰয়োজন। জাতীয় চৰিত্ৰ মানে কি? জাতীয় চৰিত্ৰ সেইটো যিটো চৰিত্ৰ নিৰ্মাণৰ নিমিত্তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱ আৰু আজান ফকীৰে আমাক যি নীতি জ্ঞান প্ৰদান কৰি গৈছে, সেই নীতি জ্ঞানৰ আধাৰত আগন্তুক দিনত আমি শক্তিশালী জাতীয় চৰিত্ৰ নিৰ্মাণ কৰিব লাগিব। যি চৰিত্ৰত থাকিব মানৱতা, আধ্যাত্মিকতাবাদ, যি চৰিত্ৰত থাকিব বীৰত্ব, বীৰ লাচিত, বীৰ চিলাৰায়ে সেই বীৰত্ব প্ৰদান কৰি গৈছে। গতিকে এইখন অসমত কোনো ধৰণৰ অভাৱ নাই। হয়, আমাৰ অসমত প্ৰাকৃতিক সমস্যা আছে, বানপানী গৰাখহনীয়া সমস্যা আছে, সমস্যা পৃথিৱীৰ সকলো ঠাইতে আছে। কিন্তু সমস্যা আছেই বুলি আমি কেৱল মন মাৰি থাকিলে নহব। আমাৰ আজু ককাই প্ৰদান কৰা এই সম্পদৰাজি বিকাশৰ বাবেওতো আমি কিবা এটা কৰিব লাগিব। আজু ককাই মোক যদি 2 বিঘা মাটি দি গ'ল, মই যদি ভাবো এই মাটিডৰাত মই কষ্ট নকৰিলো ইয়াত শস্য উৎপাদন হ'ব, সেইটো সম্ভৱ নহয়। আজু ককাই মাটিডৰা দি গ'ল, এতিয়া মোৰ কাম হৈছে এই মাটিডৰাত বিজ্ঞানসন্মতভাৱে কঠোৰ পৰিশ্ৰম কৰি এটা নহয়, দুটা নহয়, 3টা খেতি উৎপাদন কৰি মোৰ আৰ্থিক অৱস্থা শক্তিশালী কৰা। তেনেধৰণে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আগন্তুক দিনত এইখন অসম ভাৰতবৰ্ষৰ দেশৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব। এইখন অসমক কেৱল শ্ৰেষ্ঠ ৰাজ্য, আৰ্থিকভাৱে সবল ৰাজ্য কৰিলেই নহব। এইখন ৰাজ্যৰ আধ্যাত্মিকতা আছে, মানৱতা আছে, শক্তিশালী সাংস্কৃতিক পথাৰ আছে, উৰ্বৰতা আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ লগতে নটসহ্য ফণীৰ সভা, সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণু ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শৰে আগন্তুক দিনত এইখন সমাজক ভাৰতবৰ্ষৰ বুকুত এখন আদৰ্শ সমাজ হিচাপে আমি গঢ়ি তুলিব লাগিব। গতিকে সেইবাবে অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। কংগ্ৰেছৰ শাসনকালত কেৱল অপশাসনে হ'ল এনে নহয়, কেৱল দুৰ্নীতি হ'ল এনে নহয়। তেখেতসকলৰ শাসনকালত যিবিলাক অত্যাচাৰ আৰম্ভ কৰিলে, অশুভ আচৰণ প্ৰদৰ্শন কৰিলে, যিবিলাক তেখেতসকলৰ উৎপাত আৰম্ভ কৰিলে, যাৰ ফলত মানুহৰ মাজত অশান্তি সৃষ্টি হ'ল। মানুহে এই অশান্তিত জীয়াই থাকিব নিবিচাৰে। মানুহক শান্তি লাগে, মানুহক মানৱতা লাগে, মানুহক মৰ্যাদা লাগে, সন্মান লাগে আৰু মানুহক উন্নয়ন লাগে। গতিকে সেইবাবে প্ৰতিগৰাকী ব্যক্তিয়ে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিব বিচাৰে। গতিকে আগন্তুক দিনত এইখন অসম
আমি গঢ় দিব লাগিব। হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধি জৈন শিখ অসমীয়া মাৰোৱাৰী বিহাৰী বাঙালী পঞ্জাবী নেপালী সকলোৰে মাজত বৰাক ব্ৰহ্মপুত্ৰৰ মাজত শক্তিশালী সমন্বয় সেইটো নিৰ্মাণ কৰা আমাৰ গুৰু দায়িত্ব আছে। আমি সকলোকে নিশ্চিতভাৱে সুৰক্ষা প্ৰদান কৰিব লাগিব। আজি অসমত অসমীয়া মুছলমান বিলাক সম্পূৰ্ণৰূপে নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে। কোনো ক্ষেত্ৰতে তেখেতসকলে সা সুবিধা নোপোৱা হ'ল। কাৰণ অসমৰ ৰাজনীতি পথাৰতো অসমীয়া মুছলমান যিসকলে 800 বছৰ ধৰি অসমৰ জাতি গঠন প্ৰক্ৰিয়াত আত্মনিয়োগ কৰি আহিছে, গৰিয়া মৰিয়া দেশী যোৰা শহীদ উজানি এইসকল অসমীয়া খিলঞ্জীয়া মুছলমান, এই অসমীয়াৰ আজি মান সন্মান সম্পূৰ্ণৰূপে ধূলিসাৎ কৰিছে কংগ্ৰেছ আৰু AIUDF। গতিকে এই অসমীয়া মুছলমানসকলক নিৰাপত্তা দিব লাগিব, উন্নয়নৰ ক্ষেত্ৰত তেখেতসকলক আগুৱাই আনিব লাগিব। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধিন জৈন শিখ সকলোৰে মাজত সমন্বয় হেতু নিৰ্মাণ কৰাৰ বাবে সংকল্পবদ্ধ। আমি সকলোকে নিৰাপত্তা দিবই লাগিব। অসমৰ বুকুত বসবাস কৰা প্ৰতিজন প্ৰকৃত ভাৰতীয় নাগৰিকে সম্পূৰ্ণৰূপে নিৰাপত্তা পাব আৰু উন্নয়নৰ ক্ষেত্ৰত মৰ্যাদা পাব। গতিকে এইভাবে পৰমশ্ৰদ্ধা ৰাইজ এইখিনি আমি গুৰু দায়িত্ব পালন কৰিব লাগিব। ইয়াৰ বাবে লাগে আমাৰ সহিষ্ণুতা, নম্ৰতা আৰু ভদ্ৰতা। মানুহে উৎপতীয়া স্বভাৱৰ ব্যক্তি পচন্দ নকৰে। মানুহে নম্ৰতা বিচাৰে, কিন্তু মানুহে লগতে কঠোৰ পৰিশ্ৰম কৰাটো বিচাৰে। আৰু মানুহে জানে কঠোৰ পৰিশ্ৰমৰ অবিহনে পৰিৱৰ্তন সম্ভৱ নহয়। আজি আমি পৰিৱৰ্তনৰ বাবে যাত্ৰা কৰিছো। এই যাত্ৰাত আমি সকলোৱে মূৰৰ ঘাম মাটিত পেলালো আৰু সকলোৱে উপলব্ধি কৰিলো যে কষ্টৰ আনন্দ কি, কঠোৰ পৰিশ্ৰমৰ আনন্দ কি। এই আনন্দ আজি উপলব্ধি কৰি সকলোৱে একোজন সংকল্পবদ্ধ ব্যক্তি হিচাপে আজি নিজক আগুৱাই নিয়াৰ আমি সকলোৱে প্ৰয়াস কৰিছো। গতিকে সেইবাবে মই ভাবো আগন্তুক দিনত এনেধৰণে আমি কঠোৰ পৰিশ্ৰম বহুত ঠাইত কৰিব লাগিব। শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত এই যাত্ৰা আমি সঘনাই কৰিব লাগিব। কাৰণ আগন্তুক দিনত আমাৰ বহুতখিনি কৰিব লগা আছে। কংগ্ৰেছে 55 বছৰ শাসন কৰি এইখন অসমত গোষ্ঠীৰ নামত, ভাষাৰ নামত, ধৰ্মৰ নামত বহু সংঘাত সৃষ্টি কৰিলে। সমাজখন ভাঙি চিঙি চেনেলি বেদিলি কৰিলে। এই চেনেলি বেদিলি হোৱা সমাজখনক পুনৰ আমি সংগঠিত কৰিব লাগিব আৰু সকলোৰে মাজত ভাতৃত্ববোধ শক্তিশালী কৰি তুলিব লাগিব। সকলোৰে মাজত সমন্বয় আৰু বিশ্বাসৰ ধাৰা পোৱাব লাগিব। সেইখিনি মানৱ দায়িত্ব পালন কৰাৰ বাবে আপোনালোক সকলোৱে দায়িত্ব ল'ব লাগিব, সকলোৱে দায়িত্ব ল'ব লাগিব। কেৱল সভা সমিতি পাতি আমি আমাৰ দায়িত্ব শেষ কৰিলেই নহ'ব। আমি ঘৰলৈ গৈ আমাৰ ঘৰত সেই মানৱতা প্ৰতিষ্ঠা কৰিব লাগিব আৰু আমাৰ চুবুৰীত সেই মানৱতা প্ৰতিষ্ঠা কৰিব লাগিব। মানুহে মানুহক বিশ্বাস প্ৰদান কৰিব লাগিব। গতিকে সেইবাবে মই বিশ্বাস ৰাখিছো যে আগন্তুক দিনত এই অসাধ্য সাধন আপোনালোকে কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে আপোনালোক সকলোৱে সিদ্ধান্ত ল'ব লাগিব, সিদ্ধান্ত বলিষ্ঠতাৰ সহকাৰে ল'ব লাগিব। তৰুণ গগৈ ডাঙৰীয়া নোৱাৰিলে, অসমৰ ৰাইজে 3বাৰকৈ তেখেতক সুযোগ দিলে, বহু সুযোগ পালে। যোৱাকালি দুগৰাকীমান মহিলাই মোক ফোনত যোৰহাট আৱৰ্ত ভৱনত বহি থাকোঁতে ফোন কৰিলে। মই ক'লো ক'ৰ পৰা কৈছে বাইদেউ? কৈছে তিতাবৰৰ পৰা কৈছো। বাইদেউ কওকচোন। সৰ্বানন্দে এটা কথা কওঁ, তুমি বয়সত মোতকৈ বহুত সৰু, সেইকাৰণে সৰ্বানন্দ বুলি কৈছো। তুমি কেন্দ্ৰীয় মন্ত্ৰী হ'ব পাৰা, কিন্তু বয়সত মোৰ পুত্ৰৰ সমান। এটা কথা মনৰ পৰা কওঁ, বাইদেউ কওক, তুমিতো অহাকালিলৈ অসম তিতাবৰলৈ আহি আছা? মই কৈছো আহি আছো। তৰুণ গগৈ ডাঙৰীয়াই তিতাবৰ খেতিয়ক ৰাইজক মনত বৰ দুখ দিলে। 15 বছৰ তেখেত মুখ্যমন্ত্ৰী থাকি আমাক পতান ধান দিলে। তুমি কিন্তু আমাক পতান ধান নিদিবা দেই, গুটি ধান দিব লাগিব। এই উপলব্ধি আমাৰ খেতিয়কৰ, এই বেদনা খেতিয়কৰ। গতিকে এই কথাখিনি কিন্তু আজি আপোনালোক সকলোৱে মনত ৰাখিব লাগিব। আমি আগন্তুক দিনত অসমৰ বুকুত বসবাস কৰা খেতিয়ক ৰাইজক পতান ধান নিদিওঁ, গুটি ধান দিম। গতিকে মই ভাবো আমাৰ যুৱক যুৱতীসকলৰ ব্যক্তিত্বত সেইখিনি দক্ষতা আছে, সেইখিনি সৎসাহস আছে, সেইখিনি ভদ্ৰতা আছে, সেইখিনি দৃঢ়তা আছে, সেইখিনি জাতীয় চৰিত্ৰ আছে। বিধিহে আমি কিয় খেদিব নোৱাৰিম? বিধি খেদিব পাৰিম। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে আমাৰ এইখন অসমত বড়োৰ দিন নালাগে হাজাৰজন তেওঁৰ দৰে বিদেশী শক্তি যিমানেই নাহক কিয়। মই বিদেশী শক্তি বুলি এইকাৰণে অভিহিত কৰিছো, তেওঁ ভাৰতীয় নাগৰিক হয়, কিন্তু লগতে তেখেতে 2005 চনৰ পৰাই বিদেশী স্বাৰ্থত অসমত কিন্তু তেখেতে ৰাজনীতি কৰি আহিছে। এইকাৰণে মই কৈছো
হয়তো অহাকালিলৈ তেখেতে আপত্তিজনক কথা কৈছে বুলি নানা ধৰণে মানুহৰ মাজত বিভ্ৰান্তিকৰ বিবৃতি দিব পাৰে। 2005 চনত আইন নীতি আইনখন অবৈধ বিদেশীক সুৰক্ষা দিয়া আইন বুলি আৰু এইখন সম্পূৰ্ণৰূপে দেশৰ স্বাৰ্থ বিৰোধী বুলি উচ্চতম ন্যায়ালয়ে যেতিয়া এইখন আইন বাতিল কৰিলে সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই স্বাগতম জনালে। কিন্তু সেই মুহূৰ্তত একমাত্ৰ বদৰুদ্দিন আৰু তেখেতৰ সৈতে 14টা মৌলবাদী শক্তি মিলি AIUDF জন্ম দিলে। লক্ষ্য হল অবৈধ বিদেশী স্বাৰ্থ সুৰক্ষা কৰা। গতিকে এই শক্তিৰ লগত এতিয়া মিডিয়ালে পাতিছে কোনে? তৰুণ গগৈ ডাঙৰীয়া। গতিকে তৰুণ গগৈ ডাঙৰীয়া আৰু বদৰুদ্দিনে কেতিয়াও অসমৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতি সম্পূৰ্ণৰূপে নিষেধ কৰাৰ ষড়যন্ত্ৰত নামিছে দুই শক্তি কংগ্ৰেছ আৰু AIUDF। ইয়াক সম্পূৰ্ণৰূপে ভেটিব লাগিব, ইয়াক সম্পূৰ্ণৰূপে নিষেধ কৰিব লাগিব। গতিকে আগন্তুক দিনত সম্পূৰ্ণৰূপে বাধা দিয়াৰ দায়িত্ব আপোনালোকে ল'বনে? 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 ল'ব লাগিব, নহলে কিহৰ অসমীয়া সন্তান? সকলোৱে ল'ব লাগিব। আৰু আমাৰ মাজত বীৰত্ব আছে। আমাৰ এতিয়া 15 কিলোমিটাৰ খোজকাঢ়ি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে, আমি দেখোন পাৰো, কিয় নোৱাৰো? 15 কিলোমিটাৰ খোজ কঢ়াৰ পাছতো দেখোন এতিয়াও এনাৰ্জি আছে। আৰু 50 কিলোমিটাৰ খোজ কাঢ়িব পাৰিম, এনেকে খোজ কাঢ়ি থাকিবই পাৰিম নহয়। গতিকে আজি এই যাত্ৰাই কিন্তু বহুতখিনি আমাক নিজক নিজে আৱিষ্কাৰ কৰাৰ সুযোগ প্ৰদান কৰিলে। এই যাত্ৰাত প্ৰত্যেকগৰাকী এই যাত্ৰাৰ অংশগ্ৰহণকাৰীয়ে উপলব্ধি কৰিলে মোৰ ব্যক্তিত্বত কিমান শক্তি আছে, শাৰীৰিক শক্তি, মানসিক শক্তি, আধ্যাত্মিক শক্তি কিমান আছে, নিজেই নিজক আৱিষ্কাৰ কৰিছে। মই ভাবো এই যাত্ৰা আটাইতকৈ ডাঙৰ উল্লেখযোগ্য দিশ এইটোৱেই। গতিকে আমি আগন্তুক দিনত অসম ৰক্ষা কৰাৰ নিমিত্তে আমাৰ এই ৰেজিমেণ্ট আজি আমি গঠন কৰিলো, যি ৰেজিমেণ্টে আগন্তুক দিনত অসমৰ বিৰুদ্ধে মাত মতা, অসমৰ বিৰুদ্ধে কাম কাজত লিপ্ত হোৱা অসম বিৰোধী শক্তিৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰিব ৰাজনৈতিক ৰণস্থলী। বীৰ লাচিত বীৰ চিলাৰায় আদৰ্শৰে এই যুদ্ধত অৱতীৰ্ণ হ'ব প্ৰতিজন অসমীয়া সন্তানে। ইছমাইল ছিদ্দিকীৰ আদৰ্শ থাকিব। গতিকে সেইবাবে মই বিশ্বাস ৰাখিছো আপোনালোকে সকলোৱে আগন্তুক দিনত দৃঢ়তাৰে সংকল্প লওক, অসমীয়াই বুকুত যাতে কোনোৱে আঘাত সানিব নোৱাৰে তাৰ বাবে আপোনালোক সকলোৱে প্ৰস্তুত হওক। বহুতখিনি কৰিব লগা আছে, বহুত দীঘলীয়া যাত্ৰা। এই যাত্ৰা সহজে শেষ নহয়, আজি আৰম্ভণি মাত্ৰ। গতিকে মই আৰু বেছি দীঘলীয়া কৰিব বিচৰা নাই। আজি এইখন সভাৰ উদ্যোক্তা তিতাবৰত বুথ কমিটি, পঞ্চায়ত কমিটি আৰু আমাৰ মণ্ডল সমিতি, জিলা সমিতিৰ সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। কামাখ্যা প্ৰসাদ পাছা ডাঙৰীয়াৰ তত্বাৱধানত আজি সুন্দৰভাৱে এই কাৰ্যসূচী তিতাবৰবাসী ৰাইজৰ সহযোগত আজি সম্ভৱ হ'ল। গতিকে পোনপ্ৰথমে মই তিতাবৰবাসীৰ সমগ্ৰ ৰাইজৰ শ্ৰীচৰণত মোৰ গভীৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। তিতাবৰবাসী ৰাইজ, আপোনালোকে আশীৰ্বাদ দিয়ক। আপোনালোকৰ পুত্ৰ হিচাপে আগন্তুক দিনত আমাৰ মাতৃ পিতৃৰ প্ৰতি যিখিনি দায়িত্ব, সেই দায়িত্ব আমি নিষ্ঠাৰে পালন কৰি যাম। আমাৰ গুৰুজনাৰ আদৰ্শৰে শ্ৰদ্ধা ভক্তিৰে সমাজখন আমি শক্তিশালী ৰূপত গঢ় দিম আৰু অসমৰ উঠি অহা প্ৰজন্মক আমি সবল একোগৰাকী নাগৰিক হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিম। আৰু ইয়াত কোনোৱে শংকিত হ'ব নালাগে। ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে কংগ্ৰেছ AIUDFৰ দৰে শক্তিবিলাকে, বাওঁপন্থী শক্তিবিলাকে নানা ধৰণে সমালোচনা কৰে। তেখেতসকলে ক'ব বিচাৰে যে আমি সাম্প্ৰদায়িক, ক'ব বিচাৰে আমি মুছলমান বিৰোধী। কিন্তু প্ৰকৃতাৰ্থত মই কওঁ, ভাৰতীয় জনতা পাৰ্টীয়ে ধৰ্মনিৰপেক্ষ দৃষ্টিভংগীৰে জন্মলগ্নৰ পৰা ভাৰতভূমিত কাম কৰি আহিছে। আৰু সেইবাবে যেতিয়াই ভাৰতীয় জনতা পাৰ্টী ক্ষমতা প্ৰতিষ্ঠিত হৈছে, তেতিয়াই সকলো জাতি গোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লগত লৈ পৰিৱৰ্তনৰ নিমিত্তে শক্তিশালী পদক্ষেপ লৈছে। বাজপেয়ী ডাঙৰীয়াই হওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, সকলোৱে হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ সকলোকে আদৰ কৰি এটা পৰিয়ালৰ সতি সন্ততি হিচাপে গ্ৰহণ কৰি সকলোকে লগত লৈ উন্নয়নৰ দিশত বলিষ্ঠতাৰে অগ্ৰসৰ হৈছে। আগন্তুক দিনত আমি অসমৰ বুকুটো বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা বৈধ ভাৰতীয় নাগৰিক সকলোকে তেনেধৰণৰ মৰ্যাদা আৰু নিৰাপত্তা নিশ্চিতভাৱে দিম। কোনোৱে শংকিত হ'ব নালাগে, অপপ্ৰচাৰ ভুল নাযাব। এইখন শংকৰ মাধৱ আজান ফকীৰৰ
স্বৰ্গৰু চাউলুং চুকাফাই যি আদৰ্শৰে আমাক হাত তাচ মাৰি এক ৰাজ কৰি জাতি গঠন প্ৰক্ৰিয়াত আত্মনিয়োগ কৰাৰ বাবে পৰামৰ্শ দি গৈছে সেই পৰামৰ্শ আধাৰত আমি আগন্তুক দিনত নিষ্ঠাৰে কাম কৰি যাম গতিকে ৰাইজ সকলোকে মই পুনৰবাৰ ধন্যবাদৰ কৃতজ্ঞতা জনাইছো আপোনালোকে পাৰিব ইউ হেভ প্ৰুভ ইয়ৰ এবিলিটি টুডে আপোনালোকে পাৰিব আপোনালোকৰ ওপৰত সম্পূৰ্ণৰূপে আমাৰ আস্থা আছে পৰম শ্ৰদ্ধা ৰাইজ আমাক আশীৰ্বাদ দিয়ক আমাৰ ভুল ত্ৰুটি হলে নিজৰ পুত্ৰ কন্যা জ্ঞান কৰি আমাক আঙুলিয়াই দিব গঠনমূলক পৰামৰ্শ আমাৰ সদায় কাম্য এই সৰ্বানন্দ সোণোৱালৰ যদি আচৰণ কিবা ভুল ত্ৰুটি দেখে আপোনালোকে আঙুলিয়াই বিনা দ্বিধাই আঙুলিয়াই দিব শব্দ বাক্যত যদি কিবা ত্ৰুটি বিচ্যুতি দেখে বিনা দ্বিধাই আঙুলিয়াই দিব কাৰণ মই আপোনালোকৰ পুত্ৰ সদৃশ গতিকে সেইবাবে আগন্তুক দিনত আমি বিশ্বাস কৰো এখন সুস্থিৰ সমাজ নিৰ্মাণ কৰিম য'ত মৰ্যাদা থাকিব য'ত সন্মান থাকিব য'ত আদৰ থাকিব য'ত গুৰুভক্তি থাকিব কংগ্ৰেছৰ উদ্দণ্ড স্বভাৱত আমি ৰাজত্ব নকৰো আমি দুৰ্নীতি প্ৰশ্ৰয় নিদিওঁ মূল্যবোধৰ আধাৰত আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীয়ে শক্তিশালী ওপৰত চৰকাৰ পৰিচালনা কৰিব আৰু সকলোকে লগত লৈ আমি পুনৰবাৰ কৈছো বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা পাহাৰ ভৈয়ামত থকা সকলো জাতি গোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক লৈ আমি আগবাঢ়িম কেৱল আমাৰ সন্মুখত লক্ষ্য থাকিব কংগ্ৰেছ আৰু এই দুভাগ পৰাভূত কৰা যদি সেই লক্ষ্যত উপনীত হ'বৰ নিমিত্তে আমি সকলোৱে আশীৰ্বাদ বিচাৰিছো আমাৰ চাহ শ্ৰমিক মজদুৰসকল বহু কষ্টৰ ফলত আজি বিশ্বৰ বুকুত অসম চাহক শিক্ষাৰ্থীৰে মৰ্যাদা প্ৰদান কৰা চাহ শ্ৰমিক মজদুৰসকলৰ যি সমস্যা আছে ক্ষুদ্ৰ চাহ খেতিকৰ যি সমস্যা আছে এই সমস্যাক ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত সমাধানৰ নিমিত্তে বলিষ্ঠতাৰ পদক্ষেপ ল'ব 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ সন্দৰ্ভতো ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে ইতিবাচক দৃষ্টিভংগীৰে গোটেই বিষয়টো আগুৱাই আনিছে আৰু আগন্তুক দিনত আমি স্থায়ী সমাধান বিচাৰো আৰু সকলো জনজাতিৰ সন্মান মৰ্যাদা সা সুবিধা আমি অটুট ৰাখি সকলোকে লগত লৈ আমি এই বিষয়ত আগুৱাই যাব বিচাৰো গতিকে মই ভাবো আপোনালোকে এই ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়াব কংগ্ৰেছ ইজ এ ফেইলিয়াৰ কংগ্ৰেছ ইজ এ টোটেল ফেইলিয়াৰ আপোনালোকে ক'বনে কংগ্ৰেছ ইজ এ টোটেল ফেইলিয়াৰ হয়নে গতিকে এইকাৰণে মোক এজন ভাতৃয়ে এই তিতাবৰ ভাতৃয়ে মোক এটা পৰামৰ্শ দিছে এই পৰামৰ্শ আধাৰত মই ভাবো এইটো শ্লোগান মই আউৰাই দিয়া উচিত মোক লিখিতভাৱে দিছে তিতাবৰ ভাতৃ এজনে সৰ্বদা আপুনি পাৰিলে আপোনাৰ বক্তব্যত এই কথাখিনি উল্লেখ কৰিব নহয় মই ভাতৃজনৰ কথা তিতাবৰ ৰাইজক শ্ৰদ্ধা জনাই মই আউৰাব বিচাৰিছো মোৰ সৈতে আপোনালোকে সহযোগ কৰিব যদিহে নাভাঙো আমি কংগ্ৰেছৰ ভেটি যদিহে নাভাঙো আমি কংগ্ৰেছৰ ভেটি হেৰুৱাব লাগিব আমি ভেটি আৰু খেতি কেনেকুৱা হৈছে ভাতৃজন কলৈ গ'ল হা তুমি দিছে নামটো কি আহাচোন ওপৰলৈ আহা কাশ্মীৰ কৌস্তৱ বৰঠাকুৰ এই ভাতৃয়ে দিয়া আকৌ মই গাই দিছো দেই যদিহে নাভাঙো আমি কংগ্ৰেছৰ ভেটি কিয় ইমান শক্তিশালী অসমীয়া